সাপক কেতিয়াও মাৰিব নালাগে। সাপ মই ৰেস্কিউ কৰোঁ। মোৰ নাম্বাৰ আছে ইউটিউবত, আপোনালোকে মোক কণ্টেক্ট কৰিব। তাক মই এতিয়া ৰিলিজ কৰি দিছোঁ। সাপটাক ৰিলিজ কৰি দিব। চাৰিটা মুৰ্গী পোৱালি দেখিলে একদম। চাৰিটা মুৰ্গী পোৱালি খালে আৰু দুটাই মাৰিছে, হাঁহ এটা মুৰ্গী আৰু মুৰ্গী এটা মাৰিলে। ব্লেক কুকুৰা হয়, চাৰিটা পোৱালি খালে। আৰু এই যে হাঁহ এটা আৰু মুৰ্গী পোৱালি, মুৰ্গী এটাও খালে, মৰি গ'ল। মই এতিয়া সাপটো ৰিলিজ কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এটা মই ৰিলিজ কৰিব আহিছোঁ। বহুত বিষাক্ত সাপ হয়, কামুৰিলে 3 ঘণ্টা সময় থাকে মানুহ। এণ্টিভেনাম ওলাইছে, এণ্টিভেনাম বেজি ইনজেকশ্যন ল'লে ভাল হৈ যাব। হাঁহ এটা আৰু মুৰ্গী এটা
আহিছে আৰু 4টামান হাঁহৰ পোৱালিও আহিছে। তাক মই এতিয়া ৰিলিজ কৰি আছোঁ। এৰি দি আছোঁ তাক মই এতিয়া। সুন্দৰ সাপ। সাপ বন্যপ্ৰাণী হয়, সাপক কেতিয়াও মাৰিব নালাগে। সাপ মই ৰেস্কিউ কৰোঁ। মোৰ নাম্বাৰ আছে ইউটিউবত, আপোনালোকে মোক কণ্টেক্ট কৰিব। তাক মই এতিয়া ৰিলিজ কৰি দিছোঁ। চাওক তাক ৰিলিজ কৰি দিম ধুনীয়াকৈ, সি গুচি যাব। থেংক ইউ। মোৰ ভিডিঅ'বিলাক আপোনালোকে শেষলৈকে চাই থাকিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আগলৈ যত্ন কৰক। এতিয়া মোৰ সাপ ধৰা ভিডিঅ' কৰিছে আমাৰ কাকাই, যাদৱ কলিতা, মোৰে কাকা হয়। আজি তেওঁকে লৈ আহিলোঁ ভিডিঅ' কৰিব।